সৰুতে সৰস্বতী পূজা বুলি ক'লে এসপ্তাহমান আগৰ পৰা প্ৰস্তুতি আৰম্ভ হয়। ৰাতিপুৱা শুই উঠিয়ে পঢ়াৰ টেবুলখনত ধূপচাকি জ্বলাই ল'লোঁ। তাৰ পাছত বেষ্ট ফ্ৰেণ্ডজনীৰ লগত টাউনলৈ বুলি ওলালোঁ। ইউনিভাৰ্চিটিলৈ যথেষ্ট দূৰ আৰু লগ নথকাৰ বাবে বেষ্ট ফ্ৰেণ্ডজনীয়ে কম্পিউটাৰ কোৰ্চ কৰা চেণ্টাৰটোলৈকে আহিলোঁ। তাতে সেৱা লৈ খিচিৰিও খালোঁ। তাৰ পাছত আৰম্ভ হৈ গ'ল আমাৰ ফটো ছেশ্যন। সৰস্বতী পূজা বুলি ক'লে ফটোটো থাকিবই লাগিব, সেইবাবে সকলোৱে ভিডিঅ' কৰা ফটো মৰাত ব্যস্ত হৈ পৰিলোঁ। আৰু ময়ো অকণমান এটা দুটা ভিডিঅ' বনাই ল'লোঁ। এইজনী মোৰ সৰুকালৰ বান্ধৱী। এটাও সৰস্বতী পূজা আজিলৈকে যোৱা নাই য'ত তাই আৰু মই লগত নাই। আৰু তাই পিন্ধা কাপোৰযোৰ তাই নিজ হাতেৰে বনাই লৈছে। ফটো মাৰি মেলি আমি কিবা এটা খাওঁ বুলি ওলাই আহিলোঁ। চাওকচোন জে বি কলেজৰ ওচৰত কিমান মানুহৰ ভিৰ। অৱশ্যে এতিয়া জে বি ইউনিভাৰ্চিটি হ'ল। এই ঠাইখিনিতে স্কুল কলেজ বেছি আছে বাবে বেছিকৈ ভিৰ হয়। তাৰপিছত কেফে অসম আহি আমি সকলোৱে খালোঁ আৰু খাই মেলি ঘৰলৈ গ'লোঁ। আজি